নমস্কাৰ, মই আজি আহিছোঁ আপোনালোকলৈ এটি বিশেষ ভিডিঅ'লৈ। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। মই আজি আপোনালোকৰ আগত কেইটামান জতুৱা ঠাঁচ এটা শব্দত প্ৰকাশ কৰা কেইটামান মই শ্বেয়াৰ কৰিব লৈছোঁ। চাবচোন বাৰু। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। অনাই বনাই ঘূৰি ফুৰে যি যাযাবৰ, যাৰ মাক মৰিছে মাউৰা, যাৰ মাক দেউতাক মৰিছে ঘাট মাউৰা, যি পুৰুষৰ ঘৈণীয়েক মৰিছে বৰলা, যি উপকাৰ কৰে উপকাৰী, যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে কৃতজ্ঞ অকৃতজ্ঞ, যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে কৃতঘ্ন অকৃতজ্ঞ, দেশক ভালপোৱা লোক, দেশভক্ত, দেশপ্ৰেমী, দেশৰ অহিতকাৰী লোক, দেশদ্ৰোহী, দেশৰ বাবে মৃত্যুবৰণ কৰা লোক, শ্বহীদ, যি আনৰ হিতৰ কথা চিন্তা কৰে, পৰহিতৈষী, যি সকলোৰে মাজত প্ৰিয়, লোকপ্ৰিয়, জনপ্ৰিয়, যি কেৱল নিজৰ কথা ভাবে, স্বাৰ্থপৰ, আপোন পাতা, যি নিজৰ যশস্যা গাই ফুৰে, আপোনজসী, যিটো সহজতে লাভ কৰিব পাৰি সুলভ, যিটো সহজতে লাভ কৰিব নোৱাৰি দুৰ্লভ, যিটো পাবলৈ টান আপুৰুগীয়া, যি আনৰ তলতীয়া অধীন নহয় স্বাধীন, যি আনৰ অধীন পৰাধীন, গাখীৰৰ ব্যৱসায় কৰোঁতা গোৱাল, কাৰো নাম নধৰাকৈ পৰা গালি গোৱাল গালি, যিটো খাবৰ যোগ্য নহয় অখাদ্য অভক্ষ্য, যাৰ নামত মাতি আছে ধৰ্মপৰায়ণ, যাৰ ধৰ্মত মতি আছে ধৰ্মপ্ৰাণ, যাৰ ধৰ্মলৈ ভয় আছে ধৰ্মভীৰু, বেছিকৈ কথা কোৱা লোক কথা চৌকি, বৰকৈ কথা কোৱা লোক ফলবলীয়া, বহুত ভাষা ক'ব পৰা লোক বহুভাষী বহুমুখী, কথা কোৱাত পটু লোক বাগ্মীবৰ, ভূত ভৱিষ্যত আৰু বৰ্তমানৰ কথা জনা টিকালজ্ঞ সৰ্বজ্ঞ, ভৱিষ্যত চিন্তা কৰিব পৰা লোক দূৰদৰ্শী, যিটো বিশ্বৰ বাবে মংগল বিশ্বজনীন, যি শক্তি নাইবা দেৱী উপাসনা কৰে শাক্ত, যি শিৱ উপাসনা কৰে শৈৱ, যি বিষ্ণু উপাসনা কৰে বৈষ্ণৱ, যাৰ জন্ম নাই অজৰ জন্মৰহিত, দুটা মাহৰ মাজৰ দিন দুমাহী বা সংক্ৰান্তি, দুটা ঘৰৰ মাজৰ ঠেক ঠাইৰ দুঘোৰা, কথা ক'বৰ শক্তি নথকা বোবা মূৰ্খ, কাণেৰে নুশুনা কলা বধিৰ, কথা ক'ব নোৱাৰা কাণেৰে নুশুনা মুখ বধিৰ, কেঁচুৱাক খুৱাবৰ সময়ত মাকে গোৱা গীত, নিচুকনি গীত, মুকলিকা ডাকঘৰ, চিঠি পত্ৰ অনা নিয়া কৰা ঘৰ ডাকঘৰ, বৈ উঠি নকটাকৈ তাঁতশালৰ পৰা উলিওৱা কাপোৰ, অনাকটা, জালৰ দ্বাৰা নিচেই পাতল, জ্বালাই লাই, এবাৰ ফল দি মৰি যোৱা গছ, ঔষধি ৰোগ নষ্ট কৰা গুটি, ঔষধি, জিলাৰ অধিপতি জিলাধিপতি উপায়ুক্ত, মহকুমাৰ অধিপতি মহকুমাধিপতি, ৰাষ্ট্ৰৰ অধিপতি ৰাষ্ট্ৰপ্ৰধান, চূণ পৰা লোক মুখী, সোণৰ কাম কৰা লোক স্বৰ্ণকাৰ সোণাৰী, লোকৰ গুণৰ দোষাৰ অসূয়া, বৰষুণ হোৱাৰ বতৰ খৰাং, বসন্তকালত হোৱা উৎসৱ বসন্তোৎসৱ, বিভিন্ন ধৰণৰ খাদ্য খাব পৰা প্ৰাণী বহুভক্ষী, উপাসনা কৰা ঠাই উপাসনালয় মন্দিৰ ধৰ্মালয় দেৱালয়, মাজমূৰত চুলি নথকা টপা মূৰা, মুঠেই চুলি নথকা লথৰা সুৰা মূৰা, টকলা মূৰ। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিল, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা মোৰ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ।